ছাত্ৰ আৰু জাতীয় সংগঠন আমি যোৱাটো সময়ত ইস্যু ভিত্তিত সমস্যাক অগ্ৰাধিকাৰ দি পেলাই কেতিয়াবা আমি ৰাজনৈতিকভাৱে ভূমিকা গ্ৰহণ কৰিছিলোঁ আৰু আগন্তুক বিধানসভা নিৰ্বাচনত এপছুৰ ভূমিকা কি হ'ব এতিয়ালৈকে আমি কোনো আলোচনা কৰা নাই, কিয়নো বড়োলেণ্ডত দুয়োটা প্ৰধান আঞ্চলিক দল আছে, PPF আৰু UPPL, আৰু তেওঁলোকে দুটাও যিহেতু এতিয়া NDAত আছে, তো NDAৰ পাৰ্টনাৰ হিচাপে তেওঁলোকে নিৰ্ধাৰণ কৰিব, তেওঁলোকে নিৰ্ণয় কৰিব যে বড়োলেণ্ডত থকা 15টা সমষ্টিৰ এই যি বিষয় সেইটো বিষয়টো তেওঁলোকে কেনেকৈ লৈ যায়, এইটো এটা যিহেতু ৰাজনৈতিক বিষয় তেওঁলোকে বিবেচনা কৰক। কিন্তু আমি আশা কৰোঁ যে বড়োলেণ্ডত থকা যোনটো 15টা সমষ্টি আৰু সমগ্ৰ অসমত এই 15টা বাদেও 25টা যিখিনি সমষ্টি য'ত 5,000 পৰা 45,000 বড়ো ভোটাৰ আছে, এই গোটেইখিনি বড়ো জাতিৰ সমস্যা আৰু বড়ো জাতিৰ অধিকাৰৰ কাৰণে যাহাতে সকলোৱে চিন্তা কৰি পেলাই আগবাঢ়ে, সেইটোৱে আমাৰ আহ্বান থাকিব। এপছুৰ এই নিৰ্বাচনক লৈ তেনেকুৱা ভূমিকা কি হ'ব কি নহ'ব এইটো ভৱিষ্যতত আমি চিন্তা কৰিম, কিন্তু আমাৰ আহ্বান এইটো সদায় থাকিব। যোৱাটো BTC নিৰ্বাচনৰ আগে আমি এটা অভিযান চলাইছিলোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, প্ৰমোদ বড়ো ডাঙৰীয়া বা BPF আৰু UPPL একেলগে একে মঞ্চত আহি পেলাই একেলগে আগবাঢ়ি যাব পাৰে নেকি, আৰু ৰাজনীতিক সমিল মিলনেৰে এটা সূত্ৰ ওলাব পৰা যায় নেকি। আগন্তুক বিধানসভা নিৰ্বাচনৰ কাৰণেও আমাৰ এই আহ্বান এতিয়াও আছে, আৰু আমি এই আহ্বান পুনৰ আমি জনাইছোঁ দুয়োটা দলক আৰু দুয়ো নেতৃত্বক। ধন্যবাদ। তেওঁলোকে পালন কৰিছে, চৰকাৰীভাৱে তেওঁলোকে উদযাপন কৰিছে, পালন কৰিছে, আমি ধন্যবাদ জনাইছোঁ। কিন্তু আমাৰ এইটোও আহ্বান থাকিব যে পালন কৰা সমান্তৰালভাৱে যাতে চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত BTC কাউন্সিলৰ হৈ অসম চৰকাৰ, ভাৰত চৰকাৰৰ লগত ক্ষিপ্ৰতাৰে তেওঁলোকে যাতে ভূমিকা লয়, সেইটো কাৰণে আমাৰ বিশেষ আহ্বান আৰু দাবী থাকিব।